আৰে এখন সমাজত আজিহে দেখিছো ছাগলীয়ে বাঘকে ধৰে পুৰুষৰ ওপৰত তিৰোতা অত্যাচাৰ কোনে বাৰু সহিব পাৰে মিলনদৈ চচি মিলনদৈ বাঘৰ কলি দৈ আৰু মংগল দৈ নহ'লে জীৱনটো বেঠা অ দিখকাই ইমান ধুনীয়া হৈছে যে দিনে দিনে কি হৈছে মুখটো ঐ সালা ধেমালি কৰিবলৈ মানুহ বিচাৰি নাপালি কাৰ লগত ধেমালি মই ধুনীয়া বুলি ক'লে মোক কোনোবাই বিশ্বাস কৰিব নেকি সালা মাৰি পেলাম ল'ৰা ছোৱালী সালা আৰু এদিন লগ পাম মাৰি পেলাম ইয়াক অঁ ক'ত গৈছিলি তহঁতে কেইটাই টিউশ্যন মাষ্টাৰ এটা বিচাৰিছোঁ ৰচোন তোৰ লগত কথা এটা আছে অঁ হেল্ল' অঁ তই ভিডিঅ' কলিং কৰিবিচোন আজিকালি মই চাকৰি পালোঁতো চাকৰি অঁ মই আজিকালি এম পিৰ লগতহে থাকোঁ অঁ হ'ব দে 5 মিনিটৰ পিছত কল কৰিবি তই মই গৈ আছোঁ ঘৰত গৈ মই বাৰু কল এটা কৰিম অঁ ৰ হ'ব দে এইটো যে ফোন কৰিছে এইটো মানে মই দুখত থাকিলে ভাল পায় সুখত থাকিলে বেয়া পোৱাটোৱে খবৰ লৈছে বুজিছ পিছত তহঁতক এটাৰ লগত কাম এটা আছিলে বুজিছ বুজি পালি তই কেইটা গৈ থাক মই ঘৰৰ পৰা আহি আছোঁ অঁ ই ভিডিঅ' কলিং কৰিছোঁ আজি দিম আজি অঁ হেল্ল' চা মই জাহাজত চা এম পি ছাৰ লগত দেখিলি এয়া চাই ল হেলিকপ্টাৰ আছোঁ হেলিকপ্টাৰখন তাৰ বাপেকৰ নেকি বাইকখনটো যে মোৰ নিজৰ মই কি চাকৰি কৰোঁ মইহে জানো তহঁতে কি জানিবি চলিব হ'লে জীৱনত কি কৰিব লাগে মই জানো এইকেইটা পৰা আহে কি নাহে কি কয় আজি পাওঁ আজি চলিব লাগে কাৰোবাক লুটিবই লাগিব আজি লুটিমেই মানুহে যি কয় কৈ থাকিব লুটিমেই বেগে কাম আছে আজি তামান কাম আছে আজি কামাম আজি ডেন্স কৰিব লাগিব দেই ওম নমঃ শিৱায় Lingy dance, 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 lingy dance. Disco में जब आना पड़ेगा, on the floor जाना पड़ेगा. मने. हमारा काम तो कौन करता है? अरे सांस मार खुल गया. বহুজন মানুহ আহিছে যদি বহিব দিয়া গো যোৱা মানুহ নহয় ছোৱালী আহিছে ছোৱালী যদি বল শুনিছো বোলে প্ৰভু চুকলা চেণ্ডেল খুলি যাব লাগে বোলো ভক্তসকল মোৰ হাতখন বহুত দিনৰ পৰা খজুৱতি উঠি আছে মই প্ৰভুক দেখাম বুলি ভাবিছিলোঁ বাৰু এতিয়া ক'ত লগ পাম প্ৰভুক তেওঁ অহা সময় হৈছে নেকি আহিব এতিয়া ইয়াতে মই অলপ বহিব পাৰিমনে বঢ়িয়া আমাৰ প্ৰভু আয়োজন হ'ব এতিয়া হ'ব এতিয়া বাবা আপুনি এনেকে ওলাব পাৰে ভক্ত তুমি ভয় কৰিব নালাগে ভয় কৰি কোনো লাভ নাই বহা
বাৰু কোৱাচোন তুমি বাৰু কিয় আহিলা? প্ৰভু মোৰ জীৱনত বহুত মানুহ লগ পাইছোঁ, বহুত সাধু সন্তোষীবিলাকো লগ পাইছোঁ। মোৰ মনত কিন্তু প্ৰশ্ন কেইটামান বহুত দিনৰ পৰাই আছে। ইমান মানুহক সুধিছোঁ, তেওঁলোকে এটাও উত্তৰ দিব নোৱাৰে, 1% নোৱাৰে। সেয়েহে মই আপোনাক নামটো শুনিলোঁ, বোলে বাবাজন ভাল আছে, অলপমান চমৎকাৰী বোলে। সেইকাৰণে মই আজি আপোনাৰ ওচৰলৈ আহি আছোঁ। বাৰু আপুনি মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব পাৰে কি নোৱাৰে? বাৰু তুমি সুধি যোৱা। প্ৰভু 1 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গে বাৰু দুবাৰ কিয় হাগে? ভক্তা, তুমি সেই সামান্য প্ৰশ্নটোৰ কাৰণে ইমান বলীয়া হৈ থাকিব লাগেনে? হয় সি প্ৰভু। মাল খোৱা মানুহ, মালে মাংসই খাই 2-3 বাৰ হাগিব পাৰে, সেইটো কি ডাঙৰ কথা? সেইটো উত্তৰ তুমি পোৱা নাইনে? আৰু বেলেগ সোধা। আৰু প্ৰভু দীপলিনাটো আপুনি চিনি পায় চাগে, অন্তৰ্ধানত কেতিয়াবা লগ পাই থাকে চাগে। নিশ্চয় পাওঁ। অঁ, সেইজনী বাৰু ছোৱালী হাগে কি নাহাগে? তুমি কিন্তু বৰ অবান্ত প্ৰশ্ন কৰিলা। তাইক মই যেতিয়াৰ পৰা দেখিছিলোঁ ফেচবুকত, তেতিয়াৰ পৰাই মই তাইৰ বিষয়ে বহুত ধ্যান কৰিছিলোঁ। হয়। মই কিন্তু তাৰ কোনো উত্তৰ বিচাৰি নাপালোঁ। কিন্তু মোৰ এটাই উত্তৰ, ইমান ধুনীয়া ছোৱালীজনক হাগিব, তাই নিশ্চয় নাহাগেই নেকি? তোমাৰ প্ৰশ্ন উত্তৰ তুমি বিচাৰি পালানে? পালোঁ প্ৰভু। আৰু এটা আছে প্ৰশ্ন, সুধি যোৱা। আপুনি সেইটো প্ৰশ্নৰ উত্তৰ দিব পাৰিব কি নোৱাৰিব বা? মইতো উত্তৰ দিবলৈ আছোঁ। মই যে প্ৰভু মুতিলে যে হালধীয়া কিয় হয় প্ৰভু? মোৰ আটাইতকৈ গুৰুত্বৱান প্ৰশ্ন সেইটোৱেই, মই মুতিলে হালধীয়া কিয় হয়? মোৰ বহুত দুখ প্ৰভু সেইটো কথাই। এই পৰম ভক্ত, হয় প্ৰভু। তুমি নিশ্চয় ৰংগুৱা আৰু গৌমুত খোৱা, সেয়েহে তোমাৰ পেচাববোৰ ৰঙা হৈছে। আপুনি কেনেকৈ জানিলে প্ৰভু? মই নাজানিম। মইতো আচৰিত হৈ গৈছোঁ। এই সেই দুটা বস্তুটো মই কমনলি সদায় খাওঁ। এই বিশ্বৰ প্ৰত্যেকজন মানুহৰ কথাই মই জানো। মই এই পৃথিৱীত এনেই 6,60,000 বছৰ জীয়াই থকা নাই। ৱাও প্ৰভু, হাও আপুনি 6,00,000 কিমান বছৰ জীয়াই আছিলে? 6,60,000 বছৰ। বা 6,60,000 বছৰ প্ৰভু, আপোনাক মানিছোঁ। আৰু কিবা আপত্তি? জংগু প্ৰভু জয় হওক। তোমাৰ আৰু কিবা আপত্তি? মোৰ নাই আৰু প্ৰভু, মোক একো নালাগে জীৱনত, মোক একো নালাগে, মোক ছোৱালীও নালাগে। তোমাক বোৱাৰী লাগিব? নাই প্ৰভু, মোক মানে সেনেকুৱা জাতৰ বস্তু একোৱেই নালাগে। তোমাৰ মনোকামনা পূৰ্ণ হওক। পূৰ্ণ প্ৰভু। জংগু মংগু বাবা কি জয় হওক। যোৱা, নিশ্চিতভাৱে যোৱা, নিশ্চিন্তভাৱে যোৱা। তোমাৰ দান বৰঙিটো দি থৈ যোৱা। প্ৰভু মেইন কথাটোৱে পাহৰিছিলোঁ। কৃষ্ণ প্ৰভু যাতে জয় হওক। তথাস্তু। জয় হো। প্ৰভু মই হাত চুৱাবলৈ আহিছোঁ। হে পুত্ৰৰ, কোৱা তুমি কি বিপদত পৰিছা, আৰু মই তোমাৰ সকলো বিপদ শেষ কৰি দিম। তুমি দান বৰঙণি আগবঢ়োৱা আৰু বিপদবোৰ কৈ যোৱা। দান বৰণি নাই, মোবাইলটোকে লওক আৰু। আচ্ছা হ'ব। তুমি নিশ্চিত হৈ থকা, তোমাৰ অকল হাতে কিয়, মই ভৰি, নাক, কাণ, মুখ, জিভা, চকু, পেট সকলোবোৰ চাই দিম। তুমি মাত্ৰ চকু জুৰি মুদি মোৰ সন্মুখত বহি থকা। বম বম ভালে। তোমাৰ নাম দীপাংকৰ, ঘৰত তোমাক নিপু বুলি মাতে নহয় দে? গাত চোৰৰ চৰিত্ৰ আছে, কথা মিহি তোমাৰ, পঢ়া শুনাত গৰু গাধ। 8 বাৰ মেট্ৰিক দিয়াৰ পাছতো পাছ কৰিব নোৱাৰিলা। মোবাইলত বৰ মিঠা মাতেৰে কথা কোৱা, বোৱাৰী জীয়াৰী কাকো সোধাই নেৰা, এমাহলৈকে গা নোধোৱা আৰু গাত সদায় ফকচেন মাৰা। বাটত ছোৱালী এজনী দেখিলে মালধুনী ধুনীয়া লাগিছে বুলি ভাবা। ঘৰত মাই বাপেৰৰ ওপৰত খাই থকা নহয়নে? হয় প্ৰভু হয়। পকেটত কেইটকামান থাকিলে লগৰবোৰক খাতি নকৰা। তোমাৰ আশা দামী কাপোৰ পিন্ধা, এখন দামী বাইক আৰু এখন দামী কাৰ লোৱা, ভাল আছাম টাইপৰ ঘৰ এটা সজোৱা,
বেংক বেলেঞ্চ আৰু এজনী ধুনীয়া গাৰ্লফ্ৰেণ্ড হয়নে নহয়? হয় প্ৰভু, হয় প্ৰভু, মোৰ সপোনবোৰ পূৰণ কৰি দিয়ক। আচ্ছা ঠিক আছে ঠিক আছে, তুমি তোমাৰ সপোনবোৰ পূৰণ কৰিবলৈ এটা কাম কৰিব লাগিব। কি কৰিব লাগিব প্ৰভু? তুমি বতাহৰ আগ, গছৰ ছাঁ, জয় হয় প্ৰভু, জয় হয়। আৰু 5টা চাহী কলিজা আনি দিবা। তোমাৰ সকলো সমস্যা শেষ কৰি দিম মই। সেই বস্তুকেইটা তুমি যেতিয়া আনি দিবা তেতিয়াই মই তোমাক সপোন পূৰণ কৰি দিম। এতিয়া তুমি যাব পাৰা। ওম ওম। প্ৰভু ৰ'বা, প্ৰভুৱে তপস্যা কৰি আছে। কোৱা বাচ্চা, তোমাৰ কি আপত্তি কোৱা? প্ৰভু, মোক জীৱনত বুঢ়া হ'ব নোখোজোঁ, ডেকা হৈ থাকিব বিচাৰোঁ। ডেকা হৈ থাকিব খোজা? হয় প্ৰভু। তোমাৰ এই মনৰ কামনা পূৰ্ণ কৰিব হ'লে তুমি বহুত দান বৰঙণি আগবঢ়াব লাগিব বাচ্চা। কি কি দান বৰঙণি আগবঢ়াব লাগিব? তোমাৰ পকেটত যিমান আছে সকলোবোৰ দি যোৱা। মোৰ পকেটত মোবাইল এটাহে আছে। হ'ব এইটো প্ৰভু। হ'ব, তুমি গোটেই জীৱন ডেকা হৈ থাকিব মন। হয় প্ৰভু। তে তুমি আজিৰ পৰা এটা কাম কৰিবা, তোমাৰ বাইকখন তোমাৰ ফুল স্পীডত চলাবা। মদ, বীৰ, ভাং, চিগাৰেট, KP, ৰজনীগন্ধা, শিখৰ যি পোৱা সকলোবোৰ খাই যাবা। জয় হয় প্ৰভু, জয়। তাৰপিছত তুমি সদায় ডেকা হৈ থাকিবা। যোৱা, তোমাৰ মনোকামনা পূৰ্ণ হ'ব। যোৱা প্ৰভু, জয় জয়। দুটা হ'লেই আৰু আহিব দেই কোনোবা। ঐ ৰ, এই তালৈ ইহঁতে বহি আছে। ঐ পাৰ্টনাৰ কেইটা, এই কি হ'ল? মন চন মাৰি বহি আছো যে কিবা কানি হৈছে নেকি? ঐ তাত চমৎকাৰী বাবা এটা লগ পাই আহিলোঁ। কি প্ৰশ্ন ধুনীয়া উত্তৰ দিয়ে বে। মোৰ যে জীৱনত যে 3টামান প্ৰশ্ন আছিলে, সেয়া সুধি দিলোঁ, পানী উত্তৰ দি দিছে বে। মন খুচ হৈ গ'ল। তহঁতৰ কিবা প্ৰশ্ন আছে নেকি? আৰে ময়ো সুধিছিলোঁ, কি ক'লে? ভৱিষ্যতৰ কথা মই সুধিছিলোঁ। তাৰপিছত মই বেংকৰ পৰা টকা অলপ উলিয়াই আনিলোঁ, তাক দিলোঁ। কিন্তু অলপ আগত গম পালোঁ মিছা বুলি। হা? আৰে সি মোৰ মোবাইল লুটিলে। আৰু তোৰ মোবাইল লুটিলে? মোৰ মোবাইল বিচাৰি যাওঁ বলচোন আজি। ব'ল 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 ব'ল। পাওঁ নহয় আজি তাক। একে যে ফালি পেলাম আজি। ব'ল আজি পিঠি ফালিবা আজি। ঐ এইকেইটা যে আহিছে বুজিছ? আহিছে তো হয়চোন। এইকেইটা লাগু চাকি লৈ আহিছে। গম পালে পলা লৈ পলা। কি আনিছ? তই কালি ইমান পিটিলো দেই, তোৰ কথা ভাবি ভাবি আহি আছো। এই জাগোদা বেচেৰাটো দেই, তোক কালি পিটাটো ভাল লাগিলে কিন্তু দেই। তই নকলি বাবাজি পা, তই মোবাইল ল, তই পইচা ল, তই লোকৰ বেংকৰ পইচা ল, তই